প্ৰথম আমিয়ে থাকিম আৰু জিকাৰ হাঁহি আমি ল'বলৈ সক্ষম হ'ব। আমাৰ BTC পৰিষদীয় সমষ্টি এখন ভেৰগাঁও সমষ্টিত বিশাল এটা কাৰ ৰেলী অনুষ্ঠিত হ'ব আৰু এই কাৰ ৰেলীৰ উদ্দেশ্য হ'ল ঠায়ে ঠায়ে বহুতো বেলেগ দলৰ অন্য দলবিলাকৰ কৰ্মকৰ্তাসকলে আমাৰ দলত যোগদান কৰিব আৰু এইখন হাঁহচৰা গাঁও, হাঁহচৰা অঞ্চল, এই অঞ্চলতো যথেষ্ট সংখ্যক অন্য দলৰ ব্যক্তিসকল আমাৰ দলত যোগদান কৰিব আৰু ঠায়ে ঠায়ে এনেকুৱা যোগদান কাৰ্যসূচী লৈছে। গোটেই সমষ্টিতে যোগদান আজি চলিব। গতিকে প্ৰায় 2000ৰ ওপৰত আমাৰ যোগদান কাৰ্যসূচী চলিব, যিসকল আমি লিষ্ট পাইছোঁ। গতিকে এটা বিশাল ৰেলীলৈ আমি এটা ঢৌ সৃষ্টি কৰিবৰ কাৰণে আজি আমি ব্যৱস্থা লৈছোঁ আৰু এই ঢৌৱে সমষ্টিত গোটেইখিনি প্ৰভাৱ পৰিব আৰু গোটেই সমষ্টিবাসী ৰাইজে আমাৰ পক্ষত ভোটাধিকাৰ সাব্যস্ত কৰিবৰ কাৰণে প্ৰস্তুত হ'ব আজিৰ দিনৰ পিছত। গতিকে সেইটো আমি আশা কৰিব পৰা অৱস্থাত উপনীত হৈছোঁ। প্ৰথম BPF দল বা NDA কেণ্ডিডেট হিচাপে আমিয়ে থাকিম। প্ৰথম আমিয়ে থাকিম আৰু জিকাৰ হাঁহি আমি ল'বলৈ সক্ষম হ'ব। দ্বিতীয় থাকিব আৰু প্ৰতিদ্বন্দ্বী হিচাপে তেওঁলোকে আহিব নোৱাৰিব। দ্বিতীয় UPPলে থাকিব। নিশ্চয় বহুখিনি কৰিবলগীয়া সমষ্টিত আছে। ৰাইজৰ এতিয়া গাঁৱে ভূঞে মই ঘূৰি আছোঁ, যেতিয়া ৰাইজৰ আপত্তিখিনিও শুনিছোঁ। গতিকে গ্ৰামাঞ্চলত যথেষ্টখিনি কৰিবলগীয়া আছে। আমাৰ মুখ্য সমস্যা বহুখিনি সমাধান হৈছে যোৱা দিনবিলাকত, কিন্তু গ্ৰামাঞ্চলবিলাকত সৰু যেনিবা মন্দিৰৰ সমস্যা, বোলে ৰাস্তা গলি সোমাই যোৱাৰ ৰাস্তাবিলাকৰ সমস্যা, এইবোৰকে দেখা দিছে। গতিকে আহি থকা দিনত এইবোৰ আমি সমাধান কৰিব পাৰিম, এইটো আমি নদিকৈ ক'ব পাৰোঁ। কাৰণ আমাৰ হাগ্ৰামা মহিলাৰ নেতৃত্ব BPF দলে যিহেতু BTCক শাসন কৰি আছে, আনফালেদি আমি যিহেতু NDA অন্তৰ্ভুক্ত হয়, অহাবাৰ ডক্টৰ হেমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বতে অসম চৰকাৰ হ'ব। গতিকে এই অসম চৰকাৰতো আমাৰ BPF দলৰ আমিও অংশীদাৰ হ'ম। গতিকে শাসক গোষ্ঠীৰ লগত থকাৰ পিছত যথেষ্টখিনি সুবিধাখিনি আমি পাওঁ। শাসক গোষ্ঠী আৰু বিৰোধী গোষ্ঠী বহুত পাৰ্থক্য থাকে। যিহেতু আমি দুবাৰকৈ বিধায়ক হোৱাৰ পিছত এইখিনি অভিজ্ঞতা এটা আছে। শাসক গোষ্ঠীৰ সুবিধাখিনিয়ে বেলেগ। গতিকে সেইফালৰ পৰা নিশ্চয় শাসনত আমি থাকিমগৈ। সেইফালৰ পৰা আমি সুযোগ সুবিধাখিনি বেছি আদায় কৰিব পাৰিম আৰু হাগ্ৰামা মহিলাৰ আমাৰ নেতা হিচাপে তেখেতৰ এই ক্ষেত্ৰত বিশেষভাৱে উন্নয়নমূলক কাম কাজৰ টকা পইচা আবণ্টন কৰি অনা ক্ষেত্ৰত যথেষ্ট অভিজ্ঞ আমাৰ হাগ্ৰামা মহিলাৰী আমাৰ নেতাই। গতিকে সেইফালৰ পৰা কোনো সন্দেহ নাই। দিল্লী চৰকাৰৰ পৰাই হওক, ৰাজ্য চৰকাৰৰ পৰাই হওক, যিকোনো প্ৰকাৰে হাগ্ৰামা মহিলাৰে অহা দিনবিলাকত যিহেতু হাগ্ৰামা মহিলাৰ এজন অসমৰ ৰাজনীতিক পথাৰখনত বৃহৎ এটা দখল কৰিবৰ কাৰণে সক্ষম হৈছে। তেখেতৰ নেতৃত্বত আমি এই অঞ্চলটো যথেষ্টখিনি গঢ় দিব পাৰিম, উন্নয়নমূলক কাম কাজ কৰিব পাৰিম। এইটো আজিৰ তাৰিখত ৰাইজক আমি ক'ব পৰা অৱস্থাত উপনীত হৈছোঁ। আমি ইয়াতে 1,60,000 ভোটাৰ আছে। 1,60,000ৰ ভিতৰত কাষ্টিং হ'ব 1,30,000 মান হ'ব। গতিকে আমি অনায়াসে 80,000 ভোট আমি পাম। স্থানীয় কেম্পেইনাৰ হিচাপে আমাৰ মুখ্য হাগ্ৰামা মহিলাৰী আমাৰ নেতা আহিব। অহা 5 তাৰিখে ঠিক কৰা হৈছে। তাৰ লগতে হয়তো এনে অসমৰ মন্ত্ৰীসকল আছে ষ্টাৰ কেম্পেইনাৰ হিচাপে। মন্ত্ৰীসকলৰ ভিতৰত কোনোবা এজন আহিব আৰু নিশ্চয় প্ৰয়োজন হয় তেতিয়াহ'লে অসমৰ বৰ্তমান মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব শৰ্মাও আহিব। ৰাইজক মই সেইটোকে অনুৰোধ জনাম, আমি সকলোৱে যিহেতু এই অঞ্চলটো গঢ় দিবৰ কাৰণে সকলোৱে ৰাজনীতি কৰিছে। কোনোবা ভাৰতীয় জনতা পাৰ্টি কৰিছে, কোনোবা অসম গণ পৰিষদ কৰিছে, কোনোবা BPF। গতিকে আমি যিহেতু চৰকাৰত থাকিমগৈ, চৰকাৰ পক্ষৰ লগত থকা ৰাজনৈতিক দলবিলাকক সমষ্টিবাসী ৰাইজে বাছনি কৰি পেলাই নিজৰ বহুমূলীয়া ভোটাধিকাৰ সাব্যস্ত কৰি পেলাই আমি আহি থকা দিনবিলাকক শাসক গোষ্ঠীৰ লগত এজন অংশীদাৰ হৈ পেলাই আমাৰ এই সমষ্টিখন উন্নয়ন কৰাৰ ক্ষেত্ৰত ৰাইজে অংশগ্ৰহণ কৰিবৰ কাৰণে মই বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ।